কাৰ্বি আংলঙত বিজেপিৰ বিকাশৰ উৎসৱৰ বাবে সাজু পৰিষদৰ নতুন সচিবালয়কে ধৰি ডিফুত নৱনিৰ্মিত কেইবাটাও ভৱন উদ্বোধন কৰিব বিত্তমন্ত্ৰী ডাক্তৰ হিমন্ত বিশ্ব শৰ্মাই ৰংবিন নহয় থানা দেৱতা জীয়ৰীৰ সতেহে বিবাহপাশত আবদ্ধ হ'ল জাইপঙৰ বিমল বে দেৱকন্যাৰ সতে 5 বছৰ প্ৰেমৰ পৰিণতি এই বিবাহ লুম্বাজাং ব্লক উন্নয়ন উদ্যোগত গ্ৰাম স্বৰাজ দিৱস উদযাপন সম্পন্ন নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰজ্যোতি শৰ্মাই স্বাগতম জনাইছো এতিয়া আগবাঢ়িছো প্ৰথমটো বাতৰলৈ ডিফু চহৰৰ প্ৰধান আৰু ভিআইপি এলেকা হঠাৎ পৰিষ্কাৰ পৰিচ্ছন্ন হৈ ডিপলিপ এগৰাকী গাভৰু হৈ পৰিছে কাষে থকা পিয়গুম ডাষ্টবিনত ভৰি পৰা পুতি দুৰ্গন্ধময় আৱৰ্জনা খালী হৈ পৰিছে কাৰণ অসমৰ বিত্তমন্ত্ৰী ডাক্তৰ হিমন্ত বিশ্ব শৰ্মা আহিব মন্ত্ৰীগৰাকীয়ে আহি ডিফু চহৰত ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা নৱনিৰ্মিত ভৱনসমূহ উদ্বোধন কৰিব আৰু সিদিনা কাৰ্বি আংলং বিজেপিয়ে উদযাপন কৰিব বিকাশ উৎসৱ কাৰ্বি আংলং বিজেপিয়ে বিকাশ উৎসৱ উদযাপনৰ বাবে ইতিমধ্যে পৰিষ্কাৰ পৰিচ্ছন্ন কাৰ্যকে ধৰি প্ৰয়োজন সাপেক্ষে ৰংহানি সকলোবোৰ নতুন কৰি পেলাইছে দেখাত চিনাকি ডিফু চহৰখনক হঠাতে প্ৰহেলিকাময়ী সুন্দৰী যেন দেখা গৈছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নৱনিৰ্মিত সচিবালয়কে ধৰি কাছাৰ স্পৰ্টছ কমপ্লেক্স মেম্বাৰ হোষ্টেল আদি কেইবাটাও লেখত ল'বলগীয়া ভৱনসমূহ উদ্বোধন কৰিব মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কাৰ্বি পৰিষদৰ মূলটোৰত গান্ধী পাৰ্কৰ পৰা ডিফু চৰকাৰী আৱৰ্ত ভৱনলৈকে ঠায়ে ঠায়ে দেৱালসমূহত কাৰ্বি আংলং বিকাশ ৰেলী উৎসৱৰ বেনাৰ আৰু কাৰ্বি সাহিত্য পৰিষদৰ পাৰিষদসকলে মন্ত্ৰীগৰাকীলৈ অভিনন্দন জনোৱাৰ বিৰাট ফটো পোষ্টাৰ হয় এইবোৰ চাই কাৰ্বি আংলং সঁচাকৈ বিৰাট বিকাশ হৈছে নেকি ভাবিবলৈ সকলোৰে মন যাব যদিও জিলাখনৰ ভিতৰৰ গাঁও অঞ্চলত প্ৰকৃততে বিকাশ ঘটিলেহে জিলাখনৰ সৰ্বোচ্চ প্ৰকাৰ বিকাশ ঘটা বুলি কোৱাৰ থল আছে অৰুণ লেথেৰ ৰিপৰ্ট কাট নিউজ হয় বিশ্বাস কৰক বা নকৰক আমাৰ জাইপঙৰ মানৱতৰা বিমল বে বিবাহ আনুষ্ঠানিকভাৱে সম্পন্ন হ'ল সিংহাসন নতুবা ইংলংপ দেৱতাৰ কন্যাৰ সতে টিমুং ফৈদৰ কনিষ্ঠ জীয়ৰীৰ সতে এই বিবাহ কন্যাৰ নাম মানাই টিমুং পি কিন্তু পিতৃ অৰ্থাৎ বিমল শহুৰৰ নাম কোৱাত মানা আছে বুলি ক'লে এই বিবাহ সম্পন্ন কৰা কুৰ্চাৰ হাৰসিং পে এপ্ৰিলৰ 26 তাৰিখৰ দিনা জাইপঙৰ পৰা পুৱা 11 বজাত ৰাওনা দিছিল বৰযাত্ৰী এই বৰযাত্ৰীৰ দৰাৰ সৈতে আছিল ৩৬ জন লোক পাহাৰৰ হাবিয়নি একাবেকা পথেৰে আগবঢ়া বৰযাত্ৰীৰ সিংহাসন পাহাৰ তথা ইংলংপ গৈ পাইছিল নিশা 2 বজাত তেওঁলোকে তাত তেৰণ ফৈদৰ ঘৰত জিৰণি লৈছিল পুৱা পুনৰ যাত্ৰা কৰিছিল কন্যা মানাই টিমুংপিৰ ঘৰলৈ তাত জাইপঙৰ ঘৰৰ পৰা সাজু কৰি নিয়াৰ দৰে পক্ৰম বংচিন লৈ সম্পূৰ্ণ কাৰ্বি পৰম্পৰাগত ৰীতিৰে বিবাহ কাৰ্য সম্পন্ন কৰে বিবাহ কাৰ্য সম্পন্ন কৰি ঘৰলৈ ঘূৰি আহি তেওঁলোকে জাইপঙৰ লক্ষণ বে গাঁৱৰ ঘৰলৈ যোৱা নিশা 8 মান বজাত ঘৰ পাহি কাইকেটা এলি তুলসী ঠেক দুলং লেচক নাছনা জালো কাইকেটা asi kodakan lo kene ke kangthum karne namke arong mangke kangthum karne dama abangke ha inglong po la bangbang pule singhason anglong po ta singhason poke munit atung pu det wan te pu ponlong le inglong po inglong po ngone ke bangala mas singhason inglong po anglong lo haladak timung arong lo timung hem arong asar asupi lo amenta manai timung pipo asupi hayamenta krehinira achitim anlo nitum hadak kini ajo ta damarelo la pusi inglong alokta towar kan ta kasone towar ke la inglong towara pod la ke me o ke kalilo nangli pusi damarelo kangram si te ho dak nang tum ke do ke thak ka ajo ke thak alam the bangke la puson lo nili tu bangke halada le rock abangke ajo kabohabang hala inglong po akeng rialong
arleng laili tu makhai tu mane rong chukim do kada marong ni terona rong pini pubon hadak do amasi don thom nian vet don phai ta don thom nian vet inke la so don thom sini litum ta don pu munit ka chit thak lo bang thong kebra trop ar ko son ko man tu lo chi thek long cheng ko na da dim lo chi thek long cheng ya dak nang de mang haman po dak man je man lak ru sarang tham te mang haman dak man man tenang na ne rejai ke en son dak hem lo na hem lo nang ke dak ke dak te dam pen amang heman po ari mane dolo ke bang hu chin kalau nak Cina paklang thik ma mane la bên này cái lạc lên hả cái tiết pin năng là nằm ta là nằm bị piran thoát sinh đinh là nó chin nó bằng là son lo ho thế là munit đã tum le kabunai si tin ji है nó là son lo ho ta me là ali suding ta hedi ha puge munit dam bang avelo bi bang ta velo la ana ke ong ke ali suding la nin tung ke bang atwar suding si hedi pula son chin है son thing pia rong son pu ar chung ko titik ho an ka long pana long lote pu akang tu long sum chok titik la son ta nili tum long ulo kadu babe la bang thong kebra trok penarat ke bang in koine arat ke long lu achinan tin adorep thak lo ta achini kolon la hello ma samenang home la bang ke kali ho la ke nili mithang si chuk হয় আমাৰ কাট নিউজৰ সাংবাদিক মংগল ইংহিৰ আগত দিয়া কুৰুচাৰৰ এই ভাষ্যৰ মতে কন্যালৈ আহোঁতে বৰযাত্ৰীক হেনু কন্যা ঘৰীয়া আধা বাটলৈ আগবঢ়াবলৈ আহিছিল লগত তেওঁলোকে যে লগত আহি আছে প্ৰমাণ হিচাপে কেতিয়াবা কোনো এজোপা গছত লাঠি এডাল আউজি দিয়ে নতুবা আগে আগে কৰবাত চুপুহা বনত আউজাই দিয়ে আৰু তেওঁলোকে দেখা নাপালেও দৰা বিমল কন্যাজনীক দেখা পাইছিল আৰু কইনা যে ঘৰত আহি পালে প্ৰমাণ হিচাপে সচৰাচৰ ঘৰৰ চাউল থোৱা মাটি ডাঙৰ খালি কলহটো চাউল ভৰি পৰা বুলি কয় আনহাতে দৰা বিমল পেক সোধা প্ৰশ্ন উত্তৰত কয় যে তেওঁলোক অৰ্থাৎ মানাই আৰু বিমলৰ মাজত বিগত 5 বছৰ ধৰি চলিছিল এই ভালপোৱা নিশা হেনু সপোনত নিৰ্দেশ পায় ছোৱালীজনীক কেতিয়া আৰু ক'ত লগ পাব লাগে এনেদৰে গাঁৱৰ বহুজনৰ অলক্ষিতে দুয়োৰে মাজত হিয়া দিয়া নিয়া চলিল সুদীৰ্ঘ 5 বছৰ অৱশেষত ঘৰৰ জ্যেষ্ঠ লোকৰ সিদ্ধান্তৰ মতে সম্পাদন হয় এই বিবাহ সৰ্বসাধাৰণ লোকৰ বাবে নতুবা বিজ্ঞানৰ দৃষ্টিকোণেৰে বিশ্বাস বা অবিশ্বাস আলি দুমোজাত যদিও এই বিবাহ যে সম্পূৰ্ণ পৰম্পৰাগত প্ৰথাৰে সম্পন্ন হৈছিল এয়া 100% সঁচা লুম্বাজাং ব্লক উন্নয়ন উদ্যোগত গ্ৰাম স্বৰাজ দিৱস উদযাপন কাৰ্যসূচী সফল সম্পন্ন গ্ৰাম স্বৰাজ দিৱসৰ আজি অন্তিম দিনত ব্লক উন্নয়নৰ কাৰ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত এক ৰাজহুৱা সভাত পৰিষদৰ কাৰ্যবাহী সদস্য খনসিং ৰম্পিয়ে মুখ্য অতিথি হিচাপে ভাগ লয় অন্তিম দিনত অনুষ্ঠিত সভাত মুখ্য অতিথি খনসিং ৰম্পিৰ উপৰি লুম্বাজাং ভিডিসি অধ্যক্ষ লৰেন্স ৰংহাং সিংহাসন ভিডিসি অধ্যক্ষ তৃণল ৰংফাৰকে ধৰি সামেলাংশ আৰু লুম্বাজাং ব্লক উন্নয়ন বিষয়াসকল উপস্থিত থাকে ইতিমধ্যে নিৰ্বাচিত কৰা আটাইতকৈ উত্তম এএনএম উত্তম আশাকৰ্মীসকল এই সভাখনতে কাৰ্যবাহী সদস্য ৰংপিয়ে পুৰস্কাৰ আগবঢ়ায় কাৰ্যবাহী সদস্যগৰাকীয়ে ভাষণত চৰকাৰৰ পৰা অটল অমৃত কাৰ্ড কেনেকৈ পাব পাৰি তাৰ ওপৰত বিস্তৃতভাৱে সদৰি কৰে উল্লেখ্য সভাত এএনএম আশাকৰ্মী তথা উন্নয়ন খণ্ডৰ বিষয়া কৰ্মচাৰীকে ধৰি ৩০ শতাধিক লোকে অংশগ্ৰহণ কৰে অৰুণ লেখথেৰ ৰিপৰ্ট কাট নিউজ আনবাৰৰ দৰে এবাৰো সোণাপুৰৰ ফংআৰিত দমাহী উদযাপনৰ বাবে কৰিছে যুদ্ধকালীন প্ৰস্তুতি ফংআৰি দমাহী উদযাপনৰ সমিতি উদ্যোগৰ সাংস্কৃতিক ক্ষেত্ৰত ফংআৰি সাজিকাছি প্ৰায় সাজু আনবাৰৰ দৰে এবাৰো সোণাপুৰৰ ফংআৰিত দমাহী উদযাপনৰ বাবে কৰিছে যুদ্ধকালীন প্ৰস্তুতি ফংআৰিৰ দমাহী উদযাপন সমিতিৰ উদ্যোগত সাংস্কৃতিক ক্ষেত্ৰ ফংআৰি সাজিকাছি প্ৰায় সাজু অহা 24 আৰু 29 এপ্ৰিলত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব এই উৎসৱ
ৰাজ্যৰ বিভিন্ন প্ৰান্তত বসবাস কৰা কাৰ্বি সাংস্কৃতিক দলেও এই ফংআৰি সাংস্কৃতিক ক্ষেত্ৰত আহি বিভিন্ন অনুষ্ঠানত অংশ লোৱাৰ বাবে ইতিমধ্যে প্ৰস্তুতি হৈছে উৎসৱত বিভিন্ন নৃত্য গীতৰ উপৰিও বিভিন্ন পৰম্পৰাগত খেল ধেমালিসমূহ অনুষ্ঠিত হ'ব উৎসৱৰ অন্তিম দিনা আয়োজিত ৰাজহুৱা সভাত মুখ্য অতিথি হিচাপে অংশ ল'ব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু সন্মানীয় অতিথি হিচাপে অংশ ল'ব তুলিৰাম ৰংহাং লগতে থাকিব বহু বিশিষ্ট অতিথি তথা গণ্যমান্য ব্যক্তিসকল সময় হৈছে এটি সমূহ বাণিজ্যিক বিৰোধীৰ Turkimi outlet opposite LDRB Difu Karbi Anglong Assam. 10% off in every kitchen and dining items like Hawkins, Flux, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. Jubu Sports Restaurant Lounge, HRSJ Complex, 2nd floor, Dharamnala Road, Difu, Karbi Anglong. The first and ever sports lounge in town. Tune you up with live music, Dare to Inject, Jam Pad, and pool game where you can play with friends or play with legends, along with seafood items like octopus, lobster, prawns, squid, tuna fish and many more are available only at Jubu Sports Restaurant Lounge. For reservation contact 9957381813 or 8638462619 or 8812998125. Kanch Assam Hill Small Industries Development Corporation Limited পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ প্ৰিয় টিভিছত পুনৰ বাতৰি মজিয়াত এতিয়াৰে পৰা জিলিকি উঠিব প্ৰতিখন ঘৰ গাঁও হওক বা নগৰ প্ৰধানমন্ত্ৰী সহজ বিজুলী হৰ ঘৰ যোজনা সৌভাগ্যৰ আঁচনিৰ অধীনত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে আজি বিতৰণ কৰিলে বিদ্যুৎ মিটাৰৰ বাকচ এই যোজনাৰ অধীনত গাঁৱৰ প্ৰতিখন ঘৰে বিজুলী পোহৰে জিলিকি উঠিব প্ৰতিখন গাঁৱৰ প্ৰতিখন ঘৰত জিলিকাই তুলিবৰ বাবে এক শিবিৰ যোগে হিতাধিকাৰীসকলক বিজুলী বাকচ বিতৰণ কৰে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে এই অনুষ্ঠানত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদীপ ৰংপিকে ধৰি জিলা উপায়ুক্ত মৃদুল কুমাৰ মহন্ত সিনিয়ৰ মেনেজাৰ MTI ডিভিজন ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সঞ্চালক সঞ্জীৱ কুমাৰ ডগা এছিষ্টেণ্ট মেনেজাৰ ভাস্কৰ প্ৰতিম কলিতা হেবেল মাৰাক প্ৰমুখ বিষয়ববীয়াসকলেও অংশ লয় অৰুণ লেথে ৰিপৰ্ট কাট নিউজ বানটোৰ ওপৰে অহা যোৱা কৰা ৰাইজৰ আগন্তুক বাৰিষাৰ কথা ভাবি এতিয়াই হৈছে হাহাকাৰ টুকিছে চকুপানী তেওঁলোকৰ চকুপানী কোনে মুচিব কলঙা নৈপৰীয়া ৰাইজৰ বিননি কোনে শুনিব বিগত দুবছৰ বাৰিষাৰ বেহাৰ বাবে অনা সা সামগ্ৰী এই ভগা বান্ধটোৰ ওপৰে পাৰ হৈ যাওঁতে পানীৰ কুবাল খুটত উঠি যোৱা জীৱন্ত মানুহ উঠি গৈ কলঙাৰ বুকুত হেৰাই যোৱাৰ দৰে দুখজনক কথা শুনা আহৰি আছেনে ৰজাঘৰৰ
যাৰ বাবে আগন্তুক বাৰিষা কালৰ কথা ভয়াবহ সপোনৰ কথা শুৱৰি এতিয়াই বুকু কপি উঠিছে কলঙাপৰীয়া ৰাইজৰ বুকু জলসিঞ্চন এই বান্ধটো ভাল হৈ থকালৈকে ৰাইজৰ বাবে এক বৰদান যেন পৰিগণিত হৈছিল যদিও বিগত 2 বছৰে বান্ধৰ ঠায়ে ঠায়ে ছিগি যোৱাত পশ্চিম কাৰ্বি আংলঙৰ জলসিঞ্চন প্ৰকল্প বিভাগীয় চূড়ান্ত অৱহেলাত বিগত 2 বছৰে ধৰি কলঙা নৈ পৰীয়া ৰাইজৰ বিস্তৰ হৈছে অস্থিৰ ক্ষতি পৰিষদৰ পৰিৱৰ্তনকামী বিজেপি চৰকাৰে এই বিষয়টোক লৈ ৰাইজৰ পৰা হ'ব পৰা দুৰ্দশা কথা ভাবি কোটি কোটি ব্যয়েৰে কৰিবলগীয়া উন্নয়নৰ আউটিত অন্তৰ্ভুক্ত কৰা নাই সেয়েহে আগন্তুক বাৰিষাত হ'ব পৰা বাৰিষাৰ কথা কল্পনা কৰিয়ে ভাগি পৰিছে কলঙাবাসী ইনোকে স্যার নে লাংকে ঠিকই পন পিনে সমাটনে ka painu tali ale tum lapu ake sartumle puke thengra kali lang thisi pon ante laso kahin open kupilo rat atumaki sungke rat tumaki sung mane ni tum biha bipar dak cior celang kruyeng abayar long ni tum nage don pasi sakilo te na sakima tum lohan cior ta thuya thui langke pon thuya thui lo ta siksak du lo ha tu ma ching koi lo ha ba char bu lo muni to ma phanta lange pon ka do we do ke dulu sa lapu rong ko anarat do lapu na pu bang ada phang thor da si sar bang sok rat do sa par bang ke ha umhalang su lo rong alum lo ar song ro higi phoyang re la anarat ke lasi na halal sa di pulote laso laso paising ke do hut ke nang tum litum rong sor langle isialam the pusita me siksak la ka siksak ka bangke jok la he non bangke la henu dak pe na bangke laso posi ra ta phan lange pon ka do we la hai han lange pon pi ke do we la hai do lo he di আমাৰ কাট নিউজৰ সাংবাদিকৰ আগত গয়া ৰাইজে দুখেৰে ব্যক্ত কৰে যে যোৱা বাৰিষাৰ সময়ত অহা যোৱা কৰিব নোৱাৰি তেওঁলোকে কেনেকৈ বহিজগতৰ সৈতে যোগাচিহ্ন হৈ কটাবলগীয়া হৈছিল নৈ পানী কমি নোযোৱালৈকে যদিও আশাবাদী কলঙাবাসী ৰাইজে সেয়েহে আশা কৰিছে অহা বাৰিষালৈ হাতত এই অলপমান সময় থাকোঁতে পৰিষদত তুলিয়াম ৰংহাং নেতৃত্বাধীন পৰিৱৰ্তনকামী বিজেপি চৰকাৰে এই বান্ধটোৰ বিষয়ে চিন্তা কৰিব বৈঠালাংছৰ পৰা চাচনিংহিৰ ৰিপৰ্ট কাট নিউজ হোজাই জিলাৰ লংকা লামটিং সমাজ কল্যাণ বিভাগৰ অন্তৰ্গত কাকি ডেৰ পথাৰত বেংগলী বস্তি অঞ্চলৰ অংগনবাদী কেন্দ্ৰৰ অৰাজকতা আনহাতে উক্ত অংগনবাদী কেন্দ্ৰটোৰ হেল্পাৰ অৰ্চনা দে যোৱাকালি কেন্দ্ৰটোত উপস্থিত হৈ ওচৰৰ কণ কণ শিশুসকলক মাটি আনি খাদ্য বিতৰণ কৰোঁতে গাঁৱৰ জ্যেষ্ঠ আৰু অভিভাৱকসকলে উক্ত অংগনবাদী কেন্দ্ৰটোত উপস্থিত হোৱাত পলাই পত্ৰং দিয়ে হেল্পাৰগৰাকী উল্লেখনীয় যে গাঁৱলীয়া অঞ্চলবিলাকত বিভাগীয় কৰ্তৃপক্ষৰ হেমাহিৰ বাবে এইদৰে কাৰ্য সম্পাদনত অৰাজকতাৰ সৃষ্টি হয় আৰু এনে অৰাজকতাৰ ফলশ্ৰুতিত অঞ্চলটোলৈ আবণ্টন হৈ আহিবলগীয়া চৰকাৰী সা সুবিধাসমূহ পোৱাৰ পৰা ৰাইজ বঞ্চিত হৈ আহিবলগীয়া হৈছে অংগনবাদী স্কুলটো বন্ধ হৈ আছে ল'ৰা ছোৱালী আহে কেতিয়াও খাদ্যটো নিদিয়ে আজি অকমান খাদ্য লৈ আহিছে ল'ৰা ছোৱালী কৈ আছে গাৰ্জেনক কৈ আছে খাদ্যটো লৈ যোৱা তোমালোকে নললে সিহঁতে কয় আমি প্ৰতিবাদ কৰিম কিয় নিদিয়া এইবিলাক কৈ আছে তাৰপিছত এইবিলাক মানুহজনে খাদ্যটো থৈ পেলাই গুচি গ'ল এই সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষই উক্ত দুখী কৰ্মচাৰীসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱাৰ কামনা কৰিছে অঞ্চলটোৰ ৰাইজে লংকাৰ পৰা বিশ্বজিৎ চক্ৰৱৰ্তী লংকা আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ